তো সেই বন্ধুসকল স্বাগতম পুনৰ আন এটি ব্লগলৈ। তো বহুত দিন পিছত ব্লগ আৰম্ভ কৰিলোঁ। তো আজি আমি যাই আছোঁ মহামৃত্যুঞ্জয় মন্দিৰলৈ। তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াৰ পৰা। তো নমস্কাৰ, মই হ'লো মানস। আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াৰ পৰা। তো বলক ওলাও মৃত্যুঞ্জয় মন্দিৰৰ বাবে। তো বৰ্তমান আহি পালোঁ জাগিৰোডলৈ। জাগিৰোডত প্ৰথমে গাড়ীত তেলটো ভৰাই লওঁ। তেলটো ভৰোৱা হোৱাৰ পিছত আমি চিধা ওলাওঁ মৃত্যুঞ্জয় মন্দিৰৰ বাবে। তো বন্ধুসকল দেখিবই পাৰিছে ইমান ধুনীয়া গছ-গছনিৰ মাজে মাজে আমি যাই আছোঁ মহামৃত্যুঞ্জয় মন্দিৰলৈ। তো ভিডিঅ'টো লাষ্টলৈ চাই থাকক আপোনালোকে। তো বৰ্তমান আমাৰ অলপ ব্ৰেক ল'লোঁ আৰু ইমান লং ৰাইড কৰি আছোঁ। অলপ কিবা খাওঁ চাওঁ। তো বন্ধুসকল বৰ্তমান আমি আহি পালোঁ মহামৃত্যুঞ্জয় মন্দিৰলৈ। এতিয়া চাওক এয়া শিৱলিংগ। সেই বন্ধুসকল স্বাগতম পুনৰ অন্য আন মিনি ব্লগলৈ। তো আজি চাব নেকি আমি ক'ত আছোঁ, কিহৰ তলত আছোঁ? 1 2 3। তো এই হ'ল মৃত্যুঞ্জয় মন্দিৰৰ ভিতৰ ভাগ। তো আপোনালোকে য'ত আছে তাৰে পৰাই সেৱা কৰিব পাৰে। তো বন্ধুসকল এইটোৱেই হ'ল নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰ। তো আজিলৈ এইখিনিতেই আছিল মৃত্যুঞ্জয় মন্দিৰৰ। তো ওলালোঁ আমি মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা। তো এয়াই আছিল মৃত্যুঞ্জয় মন্দিৰৰ ব্লগ।